Good morning everyone. Assalamu alaikum. আপোনালোক সকলোকে মমছন হেপি লাইফৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া হৈছে ৰাতিপুৱা 10টা। মই মোৰ ল'ৰাক এতিয়া গা ধুৱাম। মই গা পা ধুই আহিলোঁ। মোৰ বেটা ৰাতিপুৱা 4টা বা 5টা বজাতে যে সাৰ পায় তাৰপিছত আৰু নুশুৱে। তাক লৈ ঘূৰিব লাগে, গোটেই বাৰী ঘৰ চব ফুৰিব লাগে। আৰু বজাতে অকণমান হৈ গৈছিলে। এতিয়া এয়া সাৰ পোৱাৰ লগে ঠাই দিলোঁ, শুৱাবলৈ আৰু ট্ৰাই নকৰিলোঁ। তাৰ টোপনি এতিয়াও হোৱা নাই, এয়া চাওক, কাৰণ গা ধোৱাৰ টাইম যিহেতু। আৰু গা পা ধুৱাই লৈ একোৱেই কৰা নাই, এয়া শুই গৈছে। গতিকে এনেকুৱাকৈ শুৱাই দিলোঁ। গৰমৰ দিন যিহেতু কাপোৰো পিন্ধাব পৰা নাই, আগতেই শুই গৈছে। গতিকে গামোচা এখন দি দিছোঁ আৰু হালকা ফেন দি দিছোঁ আৰু এনেকুৱাকৈ শুৱাই দিলোঁ। এতিয়া মই ভাবিলোঁ মুখত কিবা এটা লগাই লওঁ। বিশেষকৈ বেছি মই নলগাওঁৱেই, গৰমৰ দিন বহুত গৰম লাগে, বেয়া লাগে, ভাল নালাগে লগাবলৈ। এতিয়া ক্ৰীম অকণমান লগালোঁ আৰু মোৰ বেটাৰ পাউডাৰ আছিলে, বেবী পাউডাৰ ওচৰতে, সেইটোকে অকণমান লগাই দিলোঁ। এনেই বিশেষ একো নলগাওঁৱেই মই, এলাহ লাগে বহুত। আৰু এয়া চাওক, লগাই শেষ হৈ গ'ল। ঘৰত থকা লুক মোৰ এইটো। এতিয়া বাজি গৈছে প্ৰায় 11টা। মই ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই। ৰাতিপুৱা চাহ নাখাওঁ, বেছি ভাল নালাগে খাই। আৰু গৰমৰ দিন পূৰা গা ঘামি থাকে, গতিকে চাহ নোখোৱাটোৱে মোৰ কাৰণে ভাল। বহুতে চাহ নোখোৱাকৈ থাকিবই নোৱাৰে, তেওঁলোকে খায় বাৰু। তেওঁ মাজে সময়ে কয় বনাই দিবৰ কাৰণে, মই তেতিয়া বনাই দিওঁ। তেতিয়া অকণমান খাওঁ, ময়ো মন যায় খাবৰ কাৰণে, কিন্তু কেতিয়াবা নাখাওঁ। এতিয়া হৈছে প্ৰায় 11টা আৰু মই খালী পেটে আছোঁ। গতিকে প্ৰথমতে মই খালী পেটৰ টেবলেটটো খাই লওঁ। সেইকেইটা বাৰু ভাত খোৱাৰ পিছত, গতিকে ভাবিলোঁ খালী পেটৰটো প্ৰথমতে খাই লওঁ। এতিয়া খালী পেটৰটো খাই দিলোঁ। এতিয়া কিবা এটা খাম মন গ'লে, নহ'লে একেবাৰে ভাতেই খাম। এয়া মোৰ বেটা শোৱাৰ পৰা উঠিলে। শোৱাৰ পৰা উঠাৰ পিছত কাপোৰ পিন্ধালোঁ। ভাবিলোঁ অকণমান কিবা এটা লগাই দিওঁ, সেইকাৰণে অকণমান ক্ৰীম আৰু অকণমান পাউডাৰ লগাই দিলোঁ। এতিয়া অকণমান হাঁহি ফূৰ্তি খেলা ধূলা কৰি লওঁ আমি দুইজনে। আপোনালোকে চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। এয়া এতিয়া আবেলি টাইম, ঘৰত নাথাকে, একেবাৰে ৰুমৰ পৰা ওলাব লাগে। কান্দা কাটি কৰি আছে, ভাবিলোঁ অকণমান ওলাই যাওঁ। এয়া এটা আমাৰ লাও গছ। এয়া অকণমান বাহিৰৰ ফালে ওলালোঁ। হালকা বতাহ আছে, কিন্তু ইমান বেছি নাই। আৰু এইফালে ৰ'দটো কমি আহিছে। ভাবিলোঁ এয়া ভেড়াটো চাই আছে, ভেড়াই মাতি আছে কাৰণে, আৰু গাড়ী মটৰবোৰ চাই থাকে ৰাস্তাৰ, বহুতেই ভাল লাগে তাৰ। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে। আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিছে লাইক কৰিব।